হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি তোমালোকৰ বাবে লৈ আহিছোঁ নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ তৃতীয় খণ্ডৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ চেপ্টাৰ নম্বৰ 2 চৰকাৰৰ প্ৰকাৰ আৰু শ্ৰেণী বিভাজন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকক এইটো চেপ্টাৰৰ অনুশীলনী আৰু MCQৰ যিমানখিনি প্ৰশ্ন উত্তৰ আছে গোটেইখিনি প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিম। যদি তুমি আমাৰ চেনেলটো চাই আছো, অনুগ্ৰহ কৰি স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে ভিডিঅ'টো চাই থাকিবা। আৰু যদি তুমি আমাৰ চেনেলত নতুনকৈ ভিজিট কৰিছা, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিবা যাতে পৰৱৰ্তী ভিডিঅ'বোৰ সকলোতকৈ আগত পোৱা। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকে ভূগোল আৰু ইতিহাসৰ প্ৰশ্ন উত্তৰসমূহ বিচাৰি পোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, চেপ্টাৰ ৱাইজ তোমালোকে চাব পাৰিবা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, দেৰি নকৰি বোলা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ।